Hello guys. Hello guys. আমি আজি মনসা পূজাত ফুৰিব আহিছোঁ। এতিয়া আমি ফুৰি আছোঁ। ব্লগটো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। হেল্ল' গাইজ, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ব্লগলৈ। আশা কৰোঁ সকলোৱে ভালে আছে। আগৰ ভিডিঅ'বিলাকত আপোনালোকে মোক বহুত মৰম দিছে, বহুত ছাপোৰ্ট কৰিছে, তাৰ বাবে সকলোকে ধন্যবাদ। আৰু ইমান দিনে মই আপোনালোকৰ আগত ভিডিঅ' দিব পৰা নাই বা নতুন ভিডিঅ' লৈ আহিব পৰা নাই, তাৰ কাৰণে সকলোৰে আগত ক্ষমা বিচাৰিছোঁ। কাৰণ কিবাকিবি কামৰ কাৰণে, কৰ্মব্যস্ততাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তো আজি ভ্লগটো বনাই আছোঁ এটা বিশেষ কাৰণৰ কাৰণে। সকলোৱে গম পায় এতিয়া মনসা পূজা চলি আছে। মোৰ দাদা এজনে মোক লগ কৰিলে আজি মনসা পূজা চাব যাবৰ কাৰণে। তো তাৰ লগত পূজা চাব যাম এতিয়া। তো পূজাত কেনেকুৱা কি হৈ আছে বা কেনেকুৱা কি পৰিৱেশ হৈ আছে দেখুৱাম, কাৰণ ময়ো যোৱা নাই এতিয়ালৈকে। ঘৰৰ ওচৰতে হয় যদিও মই যোৱা নাই এতিয়ালৈকে। আপোনালোকক মই জেগাটো অলৰেডি এবাৰ দেখাইছোঁ আগতে মনসা মন্দিৰৰ ভ্লগটোত। তো জেগাখিনি বহুত বেছি ধুনীয়া হয়। আগতে এটা ভ্লগ বনাইছোঁ সেই জেগাখিনিক লৈ, মানে মনসা মন্দিৰৰ যিটো পৰিৱেশ হয় তাৰ ওপৰত। যদি ভিডিঅ'টো চোৱা নাই মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, সকলোৱে যাই কিনে এবাৰ চাব। তো আজিও দেখুৱাম সেইখিনি জেগা, সকলোৱে চাই থাকক। এতিয়া সি আহি আছে, মোক ফোন কৰিছিলে। সি অহাৰ পিছত যাম, ডাইৰেক্ট ভিডিঅ'টোৰ এণ্ডিঙত লগ পাই আছোঁ। এনেকৈ ভিডিঅ' নকৰিব পাৰোঁ, ব্লগ নবনাবও পাৰোঁ এনেকৈ। তো ডাইৰেক্ট পৰিৱেশখিনি দেখুৱাম আৰু। ৰয়েল এনফিল্ড বুলেটত উঠি আমি ৰাস্তাৰ মাজে মাজে গৈ আছোঁ শুৱালকুছিৰ মনসা পূজা চাবৰ কাৰণে। যাই লওঁ জেগালৈকে, যাই কিনে আপোনালোকক গোটেই পৰিৱেশখিনি দেখুৱাওঁ। পূজাৰ কি কি জানো অকণমান ক'বৰ কাৰণেও চেষ্টা কৰিম। বৰ বিশেষ একো এটা নলেজ নাই, তথাপিও চেষ্টা কৰিম আৰু যিমানখিনি আছে আপোনালোকক দেখাই গৈ আছোঁ। তো ব'লক আমাৰ লগত একেলগে শুৱালকুছিৰ মাজে মাজে ব'লক ব'লক। তো আহি আমি বাটতে এটা দেউলা লগ পালোঁ। এইটো চাওক, সন্মুখৰ ফালে গৈ আছে, ডাইৰেক্ট পূজালৈকে গৈ আছে। আৰু চাওক কিমান মানুহ, চোৱা মানুহ সকলোৱে সেৱা কৰিছে, চাইছে। সকলো ভক্তপ্ৰাণ ৰাইজ বাটত ওলাই জমা হৈ গৈছে দেউলা চাবৰ কাৰণে। আমি এই ৰাস্তাৰ মাজে মাজে গৈ আছোঁ। তো ব'লক পুৰা জেগালৈকে যাই লওঁ। তো হেল্ল' গাইজ, ফাইনেলি আমি আহি পালোঁ মনসা পূজাৰ ইয়াতে। আৰু মোৰ লগত আজি কোন আছে চাওক। হেল্ল', হৰজ্যোতি, মোৰে দাদা হয়। ইয়াৰ ইউটিউব চেনেল এটা আছে, চেনেলটোৰ লিংক বাৰু মই তলত দি দিম। আজি একেলগে ভিডিঅ' বনাবলৈ আহিছোঁ। আজি দুটাই একেলগে আহিলোঁ। বহুত দিনৰ মূৰত মানে ইও ভিডিঅ' বনাই আছে, ধুনীয়া ধুনীয়া ভিডিঅ' বনাই। আৰু ময়ো বনাই আছোঁ, ইয়াক যেনেকৈ ছাপোৰ্ট কৰিছে মোকো অকণমান ছাপোৰ্ট কৰোঁ। একেলগে ধামাকা ব্লগ আহি থাকিব। তো নতুন নতুন ব্লগ আৰু পিছলৈকে বহুত কিবা কিবি প্লেনিং কৰিছোঁ। ক'ৰবাত যোৱা একেলগে যাম, মটো ব্লগিঙো কৰিম ন। মটো ব্লগিং একদম। তো চাই থাকিব। এতিয়া আপোনালোকক ডাইৰেক্ট মনসা পূজা তালৈকে লৈ যাওঁ, তাত দেখাওঁ দৃশ্যবিলাক কেনেকুৱা কি চলি আছে, চাই থাকক। তো আজি যিটো ভিডিঅ' চাই থাকিব আপোনালোকে, সেই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ইয়াৰ চেনেলৰ লিংকটো দি দিম। সকলোৱে ইয়াক চাব, ভিডিঅ'বিলাক চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই মহিলাগৰাকীক গোসাঁই ধৰা বুলি কৈছে। আগত দেউলাটো দেখি মানে হঠাৎ তেখেত মূৰ্ছা গুচি গৈছিলে। চাওক ভগৱানৰ কি মহিমা, তেখেত একদম মূৰ্ছা গৈছে এই দেউলাটোক দেখি কেনে। আৰু যেতিয়াই তেওঁৰ চেতনা ঘূৰি আহিছিল, তেওঁ নিজে অবাক হৈ গৈছিল। এই চাওক তেখেতে কেনেকুৱা ধৰণৰ কৰি আছে মানে। আৰু মূৰ্ছা গুচি গ'ল তেখেত, আৰু অলপ পিছতে মানে নিজে চেতনাত ঘূৰি আহি চাওক। এইটোৱে হ'ল মনসা মন্দিৰৰ মেইন প্ৰৱেশদ্বাৰ। ইয়াত দেউলাবিলাকে দেওধানী নৃত্য কৰি আছে। চাওক কি মহিমা ভগৱানৰ।
এইটো হ'ল মেইন পূজা মণ্ডপ, য'ত পূজা কৰি আছে সকলোৱে। চাওক কি ধুনীয়া। এয়া মনসা মন্দিৰৰ গোটেই পৰিৱেশটো দেখাই দিছোঁ মই এবাৰ চাৰিওফালে। বা মানুহ কিন্তু হৈছে দেই কিছু। কেনেকুৱা লাগিলে কমেণ্টত জনাব। গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গম পাইছোঁ মোৰ দুদিনমান দেৰি হৈ আছে ভিডিঅ' দিয়াত, সকলোকে তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। কোনেও যাতে একো ভুল ভাবি নলয়, কাৰণ মোৰ কিবা কামে কাজে ব্যস্ত হৈ থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাই। তো আগলৈ মোৰ ভিডিঅ' চাই থাকিব আৰু এনেকৈ সকলোৱে মৰম দি যাই থাকিব বুলি আশা কৰিছোঁ। তেতিয়ালৈকে বাই বাই।